নমস্কাৰ বন্ধুসকল, এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে ফাইনেলি বজাৰ মাজলৈ সোমাই আহিলোঁ। গতিকে বজাৰখনৰ পৰিস্থিতি দেখাই আছোঁ ক'ত কি হয়। গতিকে কাইলৈ হোলী দেখিছে, হোলী বজাৰ ধুনীয়াকৈ বহিছে। তেন্তে ব'লক, এয়া দেখিছে গাইছ চেপিনে বজাৰ ধুনীয়াকৈ ফিছ কাৰী টুপি যিমান যত লাগে চব ওলাই আছে। তেন্তে ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। এপিনেও হোলী, চাৰিওপিনে হোলীয়ে হোলী। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কেনেকুৱা হয় জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে। তেন্তে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। গতিকে এজন দেখিছে ধুনীয়াকৈ ওলাই আহিব, মানে ওলাই আহিলে কেনেকুৱা লাগিছে? হোলী খেলিবনে নাই? হোলী লগাই নাই, আমাক লাগিবই এতিয়া, লাগিবই নেকি? গতিকে দেখিছে এজন পাই গ'লোঁ, ধুনীয়াকৈ তেওঁ ওলাই আহিছে। তেন্তে ব'লক এতিয়া ধুনীয়াকৈ হোলী কিনো আৰু কি কি হয় আপোনালোকক মই দেখাই গৈ থাকোঁ। দেখিছে ফাইনেলি আমি দাদাৰ দোকান আহি পাই গ'লোঁ। এতিয়া ধুনীয়াকৈ দাদাহঁতে হোলী লৈ আছে, ময়ো হোলী কিনিম। কি কিনো কি নিকিনো আপোনালোকক ভিডিঅ'টি মই দেখাই যাবলৈ চেষ্টা কৰিম। দেখিছে দাদাই ধুনীয়াকৈ হোলী উলিয়াই থৈছে। তেন্তে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। দেখিছে একদম পেকেট হোলী ধুনীয়াকৈ পেকেটেই ল'বলৈ গাইজ ফুলাই ল'ব। দেখিছে একদম বস্তাই বস্তাই হোলী। তেন্তে ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক, কি লওঁ কি নলওঁ আপোনালোকক গোটেইখিনি মই দেখাই যাবলৈ চেষ্টা কৰিম। ভেৰাইটিজ ৰকমৰ ৰং উলিয়াইছে দাদাই। গতিকে আমি আপোনাৰ ৰং বিচাৰোঁ আৰু আমি গোটেইখিনি মানে যিমানটো পাৰোঁ ৰং লওঁ। দেখিছে একদম ৰং গোটেইটো দেখিছে একদম মিহি একদম বঢ়িয়া ৰং। তেন্তে ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিছে এই ৰংটো একদম মজা। গতিকে দাদা দি দিয়ক এপিনে ৰং। পিনে দাদাই ধুনীয়াকৈ একদম হোলী ধুনীয়াকৈ ওজন কৰি আছে। গতিকে হোলীখিনি লৈ লওঁ আৰু আপোনালোকে ভিডিঅ'সমূহ কাইলৈ চাই থাকিব কেনেকুৱা লাগে। তেন্তে দেখিছে ভেৰাইটিজ ৰকমৰ কালাৰ আছে, গতিকে লৈ ল'লোঁ। তেন্তে আপোনালোকে চাই থাকিব। তেন্তে ব'লক, কোনো স্কিপ নকৰিব। দেখিছে ধুনীয়াকৈ জুখি জুখি দি আছে। ফাইনেল দেখিছে একেবাৰে ৰং টোপোলা ভৰাই লৈ ল'লোঁ। গতিকে কাইলৈ খেলাতহে জোৰ আৰু। তেন্তে ব'লক এতিয়া গৈ থাকোঁ। দেখিছে ভেৰাইটিজ ৰকমৰ কালাৰ ৰং লৈ ল'লোঁ। তেন্তে ব'লক আমি গৈ থাকোঁ। তেওঁলোক ফুৰিবলৈ গৈছিল, মই বাটতে লগ পাই গ'লোঁ। ক'লে গৈছিলা? ফুৰি কেনেকুৱা লাগিল? যামহে এতিয়া। ক'লে যাবা? ক'লে? আমি বৰবগীয়ালৈ যাওঁ। বৰবগীয়া কিয়? কাইলৈ হোলী নেখেলা নেকি? হোলী মানে তাতে খেলিম। হয়, হোলী কিনিলানে নাই কিনা? ইনভাইট কৰিছে আমাক, তাতে হোলী সেইদিনা গোটেইকেইজন আছে দেখিছে। এয়া হেপী হোলী দি দিলে। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। ফাইনেলি দেখিলে আমি সকলোবোৰ গ'লোঁ, গৈ পেলাই ৰং যিমান লাগে আমি ৰং কিনি আনিলোঁ। গতিকে আজি আমি সকলোৱে মিলিজুলি ৰংখিনি খেলিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ক'ত কি হয় মই আপোনালোকক সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক আজি ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। গতিকে দেখিছে আজি একদম ফাকুৱা উৎসৱ ৰঙিল, গোটেই একদম ৰঙিল হ'ব। তেন্তে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাইনেল দেখিছে সকলোবোৰ আহি গ'ল। ক'ত ক'ত খেলিলা হোলী? ক'ত খেলিলা? ক'ত দেখিছে সকলোবোৰ আহিছে একদম গোটেই ঠোঙাত পলিথিন লৈ, ঠোঙাত একদম ফাকুৱা চাকুৱা লৈ দিয়া নেখালা লাগি খানা। দেখিছে একদম সকলোবোৰে একদম দেখিছে। এই মেজেণ্টা নেসানিবা, মেজেণ্টা নেসানিবা। দেখিছে একদম সানি দিলে। গতিকে একদম গাইজ কমেণ্ট কৰক কেনেকুৱা লাগিছে দেখি। দেখিছে একদম সকলোবোৰ আহিলে। তেন্তে ব'লক আমিও গৈ থাকোঁ ওলাই। এটা ওলাই আহিছে একদম চচমা তচমা লগাই। দেখিছে একদম এই গাইজ এই ক'ত ক'ত খেলিবা আজি হোলী? আজি একদম গাইজ জুই কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। গতিকে জুই হ'ব দেখিছে একদম। তেন্তে ব'লক আমিও গৈ থাকোঁ, একদম হোলী খেলিব যাম। আজি ধামাকা হ'ব। আপোনালোক সকলোকে আজি ফাকুৱা বুলি ফাকুৱা শুভেচ্ছা জনালোঁ। গতিকে আপোনালোকেও ধুনীয়াকৈ খেলিব, আমিও ধুনীয়াকৈ খেলি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক, কেনেকুৱা হয় আমাক আপোনালোকে জনাব কমেণ্টত নিশ্চয়। গতিকে ব'লক আৰু ভিডিঅ' হৈ থাকিব, আপোনালোকে শেষলৈকে চাই থাকিব। তেন্তে ব'লক দেখিছে একদম ডন হৈ আহিছে, চচমা তচমা লগাই গোটেইকেইজন। নাই ডন বুলি নহয়, চকুটো বচাই দিছে। চকুটো বচাইছে মেইন কথা। আপোনালোকেও ধুনীয়াকৈ বচাই মেলি ধুনীয়াকৈ অকণমান ফূৰ্তি ফাৰ্তা কৰিব। গতিকে ব'লক ভিডিঅ'টো কৰি গৈ থাকোঁ। আহি পাই গ'লোঁ আচল ঘৰ। দেখিছে ধুনীয়াকৈ সাজি কৰি আছে। গতিকে আজি একদম ধামাকা হ'ব। আজি ক'ত ক'ত যাবা? হোলী ক'ত ক'ত যাবা? এয়া দেখিছে গাইজ একদম ধুনীয়াকৈ হেপী হোলী সানি দিলে। হোলী বছ একদম ধুনীয়াকৈ হোলী দিব, হোলী লগাই দিলে। গতিকে এইপিনেও আছে সকলো তাকে ভিতৰত দাদা দালিলে। গতিকে মই হোলীখিনি লৈ আহি আকৌ সকলোকে ঘড়ী দিওঁ। তেন্তে ব'লক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। তেন্তে ব'লক আমি ভিডিঅ'টো আগবঢ়াই গৈ থাকোঁ। আহক গাইজ। দেখিছে গাইজ এইবিলাক দৌৰাদৌৰি কৰি একদম এইবিলাক সালিব এতিয়া। দেখিছে হেপী হোলী। ল'ৰাটোৱে একদম সাজি কাচি আহিছে। এতিয়া দেখিছে ধুনীয়াকৈ আমি ৰং কৰি হেপী হোলী দেখিছে গোটেইটো একদম বনাই পেলাইছোঁ গাইজ। দেখিছে একদম ধুনীয়াকৈ বনাই পেলালোঁ। তেওঁ বনি গ'ল, মুঠতে তেওঁ বনি গ'ল। আজি গাইজ সকলোকে বনাই পেলাম। তেন্তে ব'লক তাইও হোলী গতিকে একদম জুই হৈ গ'ল। গতিকে মাথাই চাটাই লগাই দিলে। তেন্তে ব'লক। গতিকে দেখিছে তেওঁ হোলী লগাই গোটেইখন দেখিছে একদম গাইজ। দেখিছে একদম বুঢ়া বনাই পেলালে গাইজ। একদম কেনেকুৱা লাগিছে কমেণ্ট কৰিব। দেখিছে গোটেইটো বুঢ়া হৈ গ'লো গাইজ একদম। দেখিছে ৰং লৈ হুলস্থুল ধৰিব এতিয়া। কি হ'ল ৰখি থাক জেগাত। হেপী হোলী খেলিছা। ডন নহয়, ডন নহয়। দেখিছে দৌৰা দৌৰা গাই জ্বলি হালিছে।
ওলাইছোঁ আৰু এজেগাত যাব লাগে তেন্তে ব'লক গৈ থাকোঁ স্থানলৈ আহি পাই গ'লোঁ গতিকে বাইদেউহঁত ভিতৰত আছে ওলাই আহিব গতিকে এতিয়া ধুনীয়াকৈ ৰং সানি আকৌ তাৰ পৰা আহিব লাগিব নেকি আকৌ তাৰ পৰা আহিব লাগিব গাইজ দেখিছে আকৌ একে পথাৰৰ পৰা আহিব লাগিব গতিকে চাই থাকক দেখিছে বাইদেউ ধুনীয়াকৈ ব্লগ বনাই আছে গতিকে আপোনালোকে চাই থাকক কোনেও কাকো চিনি নাপায় একদম দেখিছে কোনেও কাকো চিনি নোপোৱা হৈ গ'ল মুখকেইখন ধৰিব নোৱাৰে গাইজ ছাৰ ওলাই আহক ধুনীয়াকৈ ৰং সনা হ'ব ধৰ মামা লাগি গৈছে দেখিছে ধুনীয়াকৈ ছাৰেও ব্লগ বনাই আছে গতিকে সকলো আহিছে গতিকে এতিয়া সানিম এইপিনে দেখিছে এটা চশমা লগাই গোটেইটো হিৰো মুখখন ধৰিব পাৰিছে নে এও কোন কৈ দিয়ক আমিবোৰৰ হিৰো ইয়াত দেখিছে ধুনীয়াকৈ ৰং সানিলে এই বঢ়িয়া খানা চবেই সনাৰ পিছত ধুনীয়াকৈ সানিব বঢ়িয়া ধুনীয়াকৈ সানিলে গতিকে ইয়াত দেখিছে কাক মোকো একদম ধুনীয়াকৈ লগাই দিলে তেন্তে এইপিনেও আহিছে তেন্তে আজি হোলী গোটেইখিনি হোলী গতিকে আপোনালোকে চাই থাকক কেনেকুৱা হয় জনাব গাইজ গোটেইখিনি উপায় নাই ধুনীয়াকৈ বহি ল'লে দেখিছে গোটেইখিনিয়ে খেলিলে খেলি পেলাই গোটেইখিনি বহাত একদম লাগি গ'লে গাইজ কালাৰটো কেনেকুৱা পৰিছে জনাই দিব এইজনক ধৰিব পাইছেনে নাই কওক দেখিছে তেওঁ মুখখন একদম সলনি কৰি পেলালে আপোনালোকে যে পাইছিলে আমিবোৰ তাত যে আছিল জুনিয়ৰ এইজন দেখিছে একদম কালাৰ নাইকিয়া হৈ গ'ল গোটেইখিনি ধুনীয়াকৈ বহিলে ভাগৰ লাগিছে এতিয়া ক'ত যাব আৰু